নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্যোতি ক্ৰিয়েশ্যন। আপোনালোকৰ বাবে আছে এটা অতি ভাল খবৰ, বিশেষকৈ সেইসকল শিক্ষাৰ্থীৰ বাবে যিসকলে BSc সম্পূৰ্ণ কৰাৰ পিছতো আৰ্থিক সমস্যা, ঘৰুৱা দায়িত্ব বা ব্যক্তিগত কাৰণত MSc কৰিব নোৱাৰিলে। যদি আপোনাৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ সপোন এতিয়াও আছে, তেন্তে এই সুযোগ আপোনাৰ বাবে। অসমৰ একমাত্ৰ মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অৰ্থাৎ KKHSOUত পোনপ্ৰথমবাৰৰ বাবে ছায়েন্স শাখাৰ MSc প্ৰগ্ৰাম আৰম্ভ হৈছে। এতিয়া আপোনালোকে ফিজিক্স আৰু কেমেষ্ট্ৰি বিষয়ত MSc কৰিব পাৰিব। ইতিমধ্যে দুয়োটা বিষয়ত নামভৰ্তি আৰম্ভ হৈছে। ফিজিক্স বা কেমেষ্ট্ৰিত MSc কৰাৰ ইচ্ছা থাকিলে সোনকালে এডমিশ্যন লওক। আপোনালোকে KKHSOUৰ খানাপাৰা কেম্পাছৰ ষ্টাডি চেণ্টাৰত এই প্ৰগ্ৰাম ইতিমধ্যে আৰম্ভ কৰাইছে। আধৰুৱা হৈ থকা আপোনালোকৰ উচ্চ শিক্ষাৰ সপোন এতিয়া সম্পূৰ্ণ কৰাৰ এক সোণালী সুযোগ। মনত ৰাখিব, আসন সীমিত, মাত্ৰ 100খন। গতিকে ইচ্ছুক শিক্ষাৰ্থীসকলে দেৰি নকৰি সোনকালে নামভৰ্তি কৰক। নামভৰ্তিৰ বাবে KKHSOUৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু এডমিশ্যন সম্পৰ্কীয় তথ্যবোৰ জানি লওক। এই গুৰুত্বপূৰ্ণ খবৰটো বা ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী, পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। চাই থাকক জ্যোতি ক্ৰিয়েশ্যন।